মই পূজাশ্ৰী বৰগোহাঁই। সুগন্ধি পখিলাৰ প্ৰেমিক কবি হীৰেন ভট্টাচাৰ্যৰ আজি ৭ম মৃত্যুবাৰ্ষিকী। আজিৰ এই পবিত্ৰ দিনটোত কবিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু হীৰেন ভট্টাচাৰ্যদেৱৰ স্মৃতিত আপোনালোকলৈ আগবঢ়াইছোঁ এটি কবিতা। কিবা ভুল হ'লে ক্ষমা কৰিব। তোমাকেই বিচাৰি বিচাৰি। হে ৰাৰদৰ প্ৰেমিক, তুমি জানানে, তোমাক বিচাৰি তোমাৰ প্ৰিয় ৰজ্জাকে যে চলাথ কৰিছে আকাশ বতাহ। তোমাৰ অনুপস্থিতিত অৰ্থ হেৰুৱা শব্দবোৰেও সাবাথুৰি খাই ফুৰিছে তোমাৰ কলমত থিতাপি ল'বলৈ, য'ৰ পৰা নিগৰিব পাৰে সিহঁতে একোটি কবিতা হৈ। নিশাৰ আন্ধাৰত জোনাকৰ পক্ষীজনীও আজিও খেপিয়াই ফুৰে তোমাৰ ফুল কোমল বুকুৰ ঠিকনা এটি বাঁহ সাজিবলৈ। আৰু আমিও দুখৰ ঋতুবোৰত আমাৰ ভঙা কলিজাবোৰেও ফেকুৰি উঠে খৰিকা জাইৰ সুবাসনা তোমাৰ কবিতাৰ সুবাস বিচাৰি। তুমি উভতি আহা, আমি তোমাক ৰ'দ আনি দিম বাৰিষাৰ বৰষুণত প্লাবিত তোমাৰ শস্যৰ পথাৰলৈ। ৰৈ ৰৈ ভাগৰি পৰিছোঁ সঁচাই, কেতিয়া যে উলটি আহিব তোমাক বিচাৰি যোৱা সেই পখিলাজাক তোমাৰ সৰগী বতৰালৈ। ধন্যবাদ।